মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কালি মই তোমালোকৰ লগত অসমৰ সংস্কৃতি পাঠটোৰ প্ৰথম খণ্ডটো আলোচনা কৰিছিলোঁ। আজি মই বাকি থকা অংশখিনি তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে কিতাপৰ 18 নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱা। তাত দেখিছা যে অসমৰ সংস্কৃতি গঢ়ি তোলাত কিছুমান উপাদানৰ বিষয়ে জানি লওঁ। তাত এটা টোকা আছে, দেখিছা নহয়? এতিয়া অসমৰ সংস্কৃতিত কিছুমান উপাদান বুলি ক'লে প্ৰথমতে আহিব আমাৰ কিছুমান নীতি নিয়ম। আমাৰ সমাজখন সুশৃংখলিতভাৱে সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে কিছুমান ৰীতি-নীতি, ধৰা-বন্ধা ৰীতি-নীতি আছে। এই ৰীতি-নীতিসমূহ কোনো কিতাপত বা কোনোবা ডাঙৰ ডাঙৰ গ্ৰন্থত লিপিবদ্ধ নাথাকে। এইসমূহ পৰম্পৰাগতভাৱে অতীজৰে পৰা চলি অহা কিছুমান নিয়ম। এই নিয়মসমূহে আমাক সমাজখন সুচাৰুৰূপে সুশৃংখলিতভাৱে আগবঢ়াই নিয়াত সহায় কৰে, নহয় জানো? এই ৰীতি-নীতিসমূহে আমাৰ অসমীয়া সংস্কৃতিটো এক শৃংখলাবদ্ধ তথা চহকী কৰি ৰাখিছে। এতিয়া আমি ৰীতি-নীতি বুলি কওঁতে প্ৰথমতে আমি এটা কথা মনত পেলাব লাগিব যে বিহুৰ সময়ত আমি সৰুৱে ডাঙৰক সেৱা জনায়, ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে, মৰম চেনেহ কৰে, নহয় জানো? আমাৰ যদি ঘৰলৈ কোনোবা আলহী অতিথি আহে তেন্তে আমাৰ অসমীয়া সমাজত কি কৰা হয়? বটাত তামোল পাণ দিয়ে আলহীক শুশ্ৰূষা কৰা হয়, নহয় জানো? ঠিক সেইদৰে এতিয়া কাতি বিহুৰ দিনাখন ঘৰৰ আগফালে এজোপা তুলসী ৰুই তাত চাকি জ্বলোৱা হয়, চাকি বন্তি জ্বলোৱা হয়, নহয় জানো? তাৰপিছত কি হয়? পথাৰত আকাশবন্তি জ্বলোৱা হয়। এইবোৰ কিছুমান নীতি নিয়ম আমাৰ অতীজৰে পৰা বৰ্তমানলৈকে চলি আহিছে। আৰু প্ৰতিটো অঞ্চলতেই নীতি নিয়মসমূহ, প্ৰতিখন গাঁৱৰ প্ৰতিটো অঞ্চল নীতি নিয়মসমূহ বেলেগ বেলেগ ধৰণৰ হয়। এতিয়া তোমালোকে ঘৰৰ ডাঙৰসকলক সুধিবাচোন যে তোমালোকৰ গাঁৱত বা ওচৰৰ অঞ্চলসমূহত কেনেধৰণৰ ৰীতি-নীতি পালন কৰা হয়, তাৰ বিষয়ে তোমালোকে বহীত লিখি মোক দেখুৱাবা, ঠিক আছে? এতিয়া তাৰপিছতে আহিছোঁ যে আমাৰ ভাষাটো কি বাৰু? আমাৰ ৰাজ্যৰ ভাষা, ৰাজ্যিক ভাষা বা চৰকাৰী ভাষাটো হৈছে অসমীয়া, নহয় জানো? আমি অসমীয়া ভাষাতে কি কৰোঁ? কথা বতৰা পাতোঁ। আমি অসমীয়া ভাষাতে বিভিন্ন ধৰণৰ অফিচিয়েল কাৰ্যালয় কাম কৰোঁ, নহয় জানো? তাৰ লগতে কি হৈছে, আমাৰ সমগ্ৰ অসমখনত বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব কিছুমান ভাষা আছে, কিছুমান উপভাষা আছে, দোৱান আছে, নহয় জানো? এতিয়া বড়োসকলে নিজৰ বড়ো ভাষাত কথা বতৰা কয়। মিচিংসকলৰ নিজৰ ভাষা আছে, দেউৰীসকলৰ আছে, কাৰ্বিসকলৰ আছে, ডিমাচাসকলৰ আছে। তেনেদৰে চাহ জনগোষ্ঠীসকলেও নিজস্ব দোৱানত কথা বতৰা পাতে, নহয় জানো? এই সকলোবোৰ ভাষা লাগি অসমীয়া সংস্কৃতিটো আৰু অধিক চহকী কৰি তুলিছে। সেয়েহে আমাৰ কিতাপখনত আছে, তোমালোকে চোৱা যে আমাৰ স্থানীয় ভাষা অসমীয়া যদিও বিভিন্ন জাতি জনজাতিৰ নিজস্ব ভাষা আছে। তাৰ লগতে আকৌ কি আছে? বহিৰাজ্যৰ পৰা অহা বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ আদিৰ ঠাইৰ পৰা বেপাৰ বাণিজ্যৰ লগতে বিভিন্ন কামত আমাৰ অসমত স্থায়ীভাৱে বাস কৰিবলৈ লোৱা কিছু লোকসকলে কি হয়, হিন্দী, বেংগলী, নেপালী আদি ভাষাও কোৱা দেখা যায়, নহয় জানো? এতিয়া এনেধৰণৰ কিছুমান ভাষাই আমাৰ অসমীয়া ভাষাটোৰ লগতো কিছুমান বেলেগ ভাষাৰ শব্দ আমাৰ অসমীয়া ভাষাৰ লগত সংযুক্ত হৈ অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। যেনে হাকিম, মুন্সিফ, টেবুল, এনেকুৱা এইবোৰ বিভিন্ন ভাষাৰ পৰা আহি অসমীয়া ভাষাত সংযুক্ত হৈছে। এনেদৰে বিভিন্ন শব্দ আমাৰ অসমীয়া ভাষাত সংপৃক্ত হৈ অসমীয়া ভাষাটো চহকী কৰিছে। তাৰ লগতে আমাৰ অসমত অতীজৰে পৰা প্ৰচলিত হৈ থকা কিছুমান নৃত্য, গীত, ফকৰা যোজনা, ডাকৰ বচন, এইসমূহে কি হৈছে, আমাৰ অসমীয়া সংস্কৃতিটো আৰু অধিক গতিশীল কৰিছে আৰু অধিক চহকী কৰি ৰাখিছে। এতিয়া বিভিন্ন ধৰণৰ ফকৰা যোজনা, ডাকৰ বচন, এইসমূহে কি কৰিছে? মই তোমালোকক ফকৰা যোজনা, ডাকৰ বচন ইয়াত দি দিছোঁ, চাই লোৱা। এইখিনিয়ে কি কৰিছে? আমাৰ অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি ৰাখিছে। তাৰ লগতে আকৌ কি আছে? তাৰ লগতে আছে বিভিন্ন প্ৰচলিত সাধু, সাঁথৰ, এইসমূহ অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। আৰু এইসমূহ প্ৰথমতে সাধুসমূহ প্ৰথমতে কোনো লিখিত ৰূপত নাছিল। এইসমূহ পৰৱৰ্তী সময়ত একগোট হৈ সাধুৰ পুথিৰ সৃষ্টি কৰা হৈছিল। তাৰপিছতেই আমি সাজপাৰৰ কথা আলোচনা কৰিব লাগিব। সাজপাৰৰ কথা আলোচনা কৰোঁতে আমি এটা কথা মনত ৰাখিব লাগিব যে এযোৰ সাজপাৰে এটা জাতিৰ বা এটা জনগোষ্ঠীৰ পৰিচয় বহন কৰে। কাৰণ সাজপাৰতে সেই জাতিটো বা জনগোষ্ঠীটো
কেনেকুৱা ধৰণৰ হয় তাৰ প্ৰতিফলিত কৰা দেখা যায় আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সাজ পোছাক আছে বড়ো ডিমাছা কাৰ্বিকে আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠী সমূহৰ নিজস্ব সাজ পোছাক আছে ঠিক সেইদৰে আমাৰ সমগ্ৰ অসমীয়া জাতিসমূহৰ নিজস্ব সাজপাৰ তোমালোকে দেখিছাই যে পুৰুষসকলে চুৰিয়া চেলেং এইখিনি পুৰুষসকলৰ আৰু মহিলাসকলৰ চাদৰ মেখেলা ৰিহা এইসমূহ পৰিধান কৰে ঠিক সেইদৰে প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব সাজ পোছাক আছে এতিয়া বড়োসকলৰ কি আছে তেওঁলোকৰ এখন দিছোঁ বড়োসকলৰ চোৱা কাৰ্বিসকলৰ তেনেকুৱা ধৰণৰ সাজ পোছাকসমূহ তোমালোকে চোৱা মিচিংসকলৰ তিৱাসকলৰ ডিমাছা এইসকলৰ সাজ পোছাক কি পিন্ধে মহিলাসকল আৰু পুৰুষসকলে কি পিন্ধে তোমালোকে চোৱা এইসমূহ পৰম্পৰাগত সাজ পোছাক যদিও প্ৰতিটো জাতি জনগোষ্ঠীৰে আছে কিন্তু বৰ্তমান আধুনিক সময়ৰ লগত খাপ খুৱাই নিজৰ সুবিধা অনুযায়ী আধুনিক পশ্চিমীয়া সংস্কৃতি বা আধুনিক যুগৰ কিছুমান সাজ পোছাক বৰ্তমান সময়ত পৰিধান কৰা দেখা পোৱা গৈছে কিন্তু এই যিবোৰ মই তোমালোকৰ আগত দেখুৱালোঁ চাৰ্টখনত এই চাৰ্টখনত চোৱা এই চাৰ্টখনত যিবোৰ দেখুৱালোঁ বিভিন্ন জনগোষ্ঠীসমূহৰ বা আমাৰ অসমীয়া জাতিৰ যিটো জাতিসমূহৰ যিবোৰ পোছাক আছে সেইখিনি কিন্তু বিভিন্ন ধৰ্মীয় অনুষ্ঠানত পৰিধান কৰে বিয়া সবাহ হয়নে নহয় বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণত এইসমূহ পৰিধান কৰা দেখা যায় তাৰ পিছৰ অসমীয়া সংস্কৃতি গঢ়ি তোলাৰ উপাদানটোৱেই হৈছে আ অলংকাৰ বুলি কওঁতে আমাৰ বিভিন্ন ধৰণৰ মহিলাসকলে বিভিন্ন ধৰণৰ আ অলংকাৰ কাণত নাকত হয়নে নহয় ডিঙিত পিন্ধে হাতত পিন্ধে সেইখিনি আ অলংকাৰৰ কথা উল্লেখ কৰা হৈছে আমি প্ৰথমতেই আমি সচৰাচৰ দেখি থকা আ অলংকাৰ হৈছে কাণফুলি হয়নে নহয় তাৰপিছত কি হয় ডিঙিত চেইন পিন্ধে সেইখিনি কি হয় আগৰ দিনত আছিলে থুৰীয়াটো দেখুৱাই দিছোঁ তোমালোকক এইবোৰ আগতে আজিকালি পিন্ধা দেখা নাযায় আগতে তোমালোকৰ কি হয় আইতাহঁতে পিন্ধিছে হয়নে নহয় থুৰীয়া পিন্ধে আগতে তাৰপিছত কি হয় আমাৰ বিহুত যেতিয়া নাচনীসকলে কি পিন্ধে ঢোলবিৰি জোনবিৰি গামখাৰু মই দেখুৱাই দিম তোমালোকক তাৰপিছত কি পিন্ধে গলপতা পিন্ধে হয়নে নহয় কাণত কি পিন্ধে কাণফুলিটোৰ আকৌ এটা নাম আছে এই বিভিন্ন ধৰণৰ আ অলংকাৰবোৰো আমাৰ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণত মহিলাসকলে পিন্ধি ভাল পায় উৎসৱ পাৰ্বণ তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান বিয়া সবাহ এইবোৰত মহিলাসকলে পিন্ধা দেখা যায় তাৰ পিছৰ অসমীয়া সংস্কৃতিত প্ৰভাৱ পেলোৱা বা অসমীয়া সংস্কৃতিৰ এটা উপাদান হৈছে বিহুটো সকলোৱে জানাই যে বিহু অসমৰ জাতীয় উৎসৱ নহয় জানো বিহু তিনিটা বহাগ বিহু কাতি বিহু মাঘ বিহু এইখিনি কথা বৰ বিশেষ বহলাই তোমালোকক নকওঁ সেইখিনি কথা তোমালোকে জানাই আৰু তোমালোকে আগৰ শ্ৰেণীত বা আগৰ পাঠতো তোমালোকে পাইছা বিহুৰ কথা হয়নে নহয় এতিয়া বিহুৰ বিভিন্ন ধৰণৰ পৰম্পৰা আছে সংস্কৃতি আছে বহাগ বিহুত আমি ঘৰে ঘৰে হুঁচৰি গাওঁ আমি ডাঙৰে সৰুক কি কৰোঁ আশীৰ্বাদ দিয়ে নহয় জানো তাৰপিছত সৰুৱে ডাঙৰক আকৌ সেৱা জনায় মৰম চেনেহে একতাৰ দোলেৰে বান্ধ খাই থাকোঁ নহয় জানো তাৰ লগতে কি হয় কাতি বিহুত আমি তুলসীৰ তলত চাকি দিওঁ পথাৰত আমি চাকি জ্বলাওঁ মাঘ বিহুত একেলগে ভোজ ভাত খাওঁ মেজি জ্বলাওঁ হয়নে নহয় এইসমূহ হৈছে কিছুমান আমাৰ অসমীয়া সংস্কৃতিটো আমাৰ জীয়াই ৰখাৰ বা অসমীয়া সংস্কৃতিটো বিশ্বৰ বুকুত প্ৰতিফলিত কৰাৰ কিছুমান উপাদান বিহুটো এটা উপাদান বিহুৰ বিষয়ে আৰু বিশেষ নকওঁ বিহুৰ কথা তোমালোকে জানাই যে বিহুত কি কৰা হয় তাৰপিছতে কি হয় যে বিহুটোৱে কি হয় আমাৰ অসমৰ প্ৰতিজন মানুহে পালন কৰা হয় জাতীয় উৎসৱ বিহু মানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে পালন কৰে ঠিক সেইদৰে বিভিন্ন কৃষিভিত্তিক উৎসৱ অসমত পালন কৰা হয় বিহুৰ সামন্তৰালভাৱে এতিয়া বড়োসকলে কি পালন কৰে বাথৌ পূজা পালন কৰে মিচিংসকলে আলি আই লৃগাং পালন কৰে নহয় জানো ঠিক সেইদৰে বিভিন্ন জনগোষ্ঠীসমূহে নিজৰ কিছুমান কৃষিভিত্তিক উৎসৱ পালন কৰি আহিছে এইসমূহো আমাৰ অসমীয়া সংস্কৃতিটো কি কৰিছে বাৰু আমাৰ অসমীয়া সংস্কৃতিটো কি কৰিছে উন্নতিৰ দিশলৈ লৈ গৈ আছে এইসমূহ আমাৰ অসমীয়া সংস্কৃতিৰ কিছুমান উপাদান কিতাপত আছে যে বড়োসকলে বৈশাগু খেৰাই পূজা পালন কৰে কাৰ্বিসকলে আকৌ কি কৰে কাৰ্বিসকলে পালন কৰে ৰংকাৰ আৰু হেঁচা মিচিংসকলে আলি আই লৃগাং ডিমাছাসকলে আকৌ ৰাজনী গাব্বা আৰু হানি গাব্বা এইখিনি তোমালোকৰ কিতাপত আছে তোমালোকে চাই ল'বা এইখিনি আমাৰ কি হয় কৃষিভিত্তিক কিছুমান উৎসৱ বিহুৰ সামন্তৰালভাৱে পালন কৰা হয় তাৰপিছতেই অসমত কিছুমান নৃত্য গীত আছে কিছুমান নৃত্য গীত আছে তাৰ ভিতৰত এতিয়া কিছুমান প্ৰচলিত হৈ আছে মুখ এটা গীত
পথাৰত মৌ খেদাই থাকোঁতে গৰু মৌ খেদাই থাকোঁতে গৰখীয়াসকলে মৌ খেদা গীত গায় তাৰপিছত জিকিৰ জাৰিৰ কথা গম পোৱাই আজান পীৰে এইসমূহ সৃষ্টি কৰিছিলে জিকিৰ জাৰি তাৰপিছত আছে নাও খেলৰ গীত নাও খেল যেতিয়া নাও খেল পালন কৰা হয় বৰপেটাত বিশেষকৈ নাও খেল অনুষ্ঠিত হয় নাও খেল অনুষ্ঠিত কৰোঁতে কিছুমান গীত গোৱা হয় তাৰপিছত আমাৰ হুঁচৰি গাঁৱতে কিছুমান পৌৰাণিক বিহুগীত গোৱা হয় তাৰপিছত দেউৰী নৃত্য আছে ঝুমুৰ নৃত্য চাহ জনগোষ্ঠীসকলে ঝুমুৰ নৃত্য কৰে তাৰপিছত খেৰাই পূজা তাৰপিছত আছে দেওধনী নৃত্য এইসমূহ আচলতে পৰম্পৰাগতভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত অসমত বিভিন্ন সময়ত এইসমূহ প্ৰচলিত হৈ আহিছে এইসমূহে আমাৰ অসমীয়া সংস্কৃতিটো কি কৰিছে আমাৰ অসমীয়া সংস্কৃতিটো টনকিয়াল কৰাত সহায় কৰিছে তাৰপিছতে আমাৰ অসমীয়া সংস্কৃতিৰ বা অসমৰ বিশেষ দুটা নৃত্য আছে সেই নৃত্য দুটা এটা হৈছে পুতলা নাচৰ আৰটো হৈছে ওজাপালি পুতলা নাচ আৰু ওজাপালি পুতলা নাচত সাধাৰণতে কি কৰা হয় যে ৰামায়ণ মহাভাৰতৰ যিসমূহ কাহিনী আছে সেই কাহিনীসমূহৰ আধাৰত পুতলা নাচ প্ৰস্তুত কৰা হয় বিভিন্ন ধৰণৰ মাটিৰে বা কাগজেৰে খেৰেৰে সেই পুতলাসমূহ প্ৰস্তুত কৰি মুখা আকাৰে প্ৰস্তুত কৰি ৰামায়ণ মহাভাৰতৰ বিভিন্ন ধৰণৰ কাহিনী ওপৰত আধাৰ হিচাপে লৈ পুতলা নাচ প্ৰস্তুত কৰা হয় আৰু মানুহক সেইসমূহ দেখুওৱা হয় ঠিক আছে যেনে আমাৰ ভাওনা হয় এই পুতলা নাচটো আচলতে নামনি অসমৰ গোৱালপাৰা নলবাৰী এনেকুৱা ঠাইফালে বেছিকৈ হোৱা দেখা যায় আমাৰ যেনেকৈ ভাওনা হয় ভাওনা তোমালোকে সকলোৱে দেখিছা চাইছা ভাওনাত যিদৰে আমাৰ মানুহেই কি হয় চৰিত্ৰসমূহত অভিনয় কৰে কিন্তু সেই পুতলা নাচত কি হয় বিভিন্ন ধৰণৰ পুতলা বনাই ৰছীৰ সহায়ত কি কৰা হয় পুতলা নাচৰ ছবি এখন দেখুৱাই দিছোঁ কি হয় ৰছীৰ সহায়ত সেই পুতলাসমূহক অংগী ভংগীৰে কি হয় নচুওৱা হয় সেয়ে হৈছে পুতলা নাচ তাৰপিছতে আছে ওজাপালি বিভিন্ন প্ৰকাৰৰ আছে তোমালোকে যিহেতু পঞ্চম শ্ৰেণীৰ সেয়েহে তোমালোকৰ অসমীয়া পাঠ্যপুথিত ওজাপালিৰ বিষয়ে বিশদভাৱে আছে তোমালোকে সকলোৱে জানাই যে ওজাপালি কেই প্ৰকাৰৰ কোনটো ওজাপালিয়ে কেনেকুৱা ধৰণৰ নৃত্য গীত পৰিৱেশন কৰে ওজাপালিৰ মুখ্য বাদকজনক কি বুলি কোৱা হয় এইখিনি তোমালোকে জানাই বৰ বিশেষ নকওঁ তাৰপিছত কি আছে আমি চাওঁ তাৰপিছত কৈছে যে আমাৰ অসমৰ মানুহৰ খোৱা বোৱাৰ কিছুমান বৈশিষ্ট্য আছে আৰু অসমৰ মানুহৰ প্ৰধান খাদ্য কি হৈছে ভাত কাৰণ অসমত ভাত প্ৰস্তুত কৰাৰ যিটো মুখ্য দ্ৰব্য ধান সেইটো অসমত প্ৰচুৰ পৰিমাণে হয় আৰু অসমৰ মাটি এই ধান খেতিৰ বাবে অতি উপযোগী সেইকাৰণে অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত কিন্তু সেই চাউলৰ পৰা ভাত প্ৰস্তুত কৰাৰ লগতে বিভিন্ন ধৰণৰ পিঠা পনা জলপান আদি অসমৰ মানুহে প্ৰস্তুত কৰে যেনেকৈ তিল পিঠা ঘিলা পিঠা হেতেলি পিঠা হয়নে নহয় তেল পিঠা এনেদৰে বিভিন্ন ধৰণৰ পিঠা প্ৰস্তুত কৰে ঠিক সেইদৰে জলপান বৰা চাউলৰ জলপান পিঠাগুড়ি সান্দহগুড়ি চিৰা মুড়ি আখৈ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জলপান আমাৰ অসমৰ মানুহে এই চাউলৰ পৰা উৎপাদন কৰে লগতে বিভিন্ন ধৰণৰ ঔষধি গুণসম্পন্ন উদ্ভিদ অসমত পোৱা যায় নহয় জানো ভেদাইলতা মানিমুনি নৰসিংহ এনেকুৱা ধৰণৰ এইসমূহৰ পৰা বিভিন্ন ধৰণৰ পৰম্পৰাগত সুস্বাদু খাদ্য প্ৰস্তুত হয় লগতে অসমৰ মানুহে অন্যান্য ঠাইৰ নিচিনাকৈ মাছ মাংস এইসমূহ খোৱা দেখা যায় ঠিক আছে তেন্তে আজি পাঠটো সমাপ্ত হৈছে দুটা ক্লাছ কৰিব লগা হ'ল পাঠটো দীঘল হোৱাৰ কাৰণে তোমালোকে আগৰ পাঠৰ কিবা প্ৰশ্ন আছে যদি আগৰ শ্ৰেণীটোৰ কিবা নুবুজা প্ৰশ্ন আছে যদি মোক সুধিবলৈ কৈছিলোঁ তোমালোকৰ কিছুমান প্ৰশ্ন আহিছিলে মই সেইসমূহ তোমালোকক উত্তৰ দিছোঁৱে আৰু আজি যিখিনি তোমালোকে বুজি পোৱা নাই সেইখিনি মোক আকৌ জনাবা তেনেদৰে তোমালোকক মই উত্তৰ দিম আৰু আজি যিখিনি কথা বুজি পালোঁ তাৰ পিছত আমি তাৰ পৰৱৰ্তী শ্ৰেণীটো সেই ইয়াৰ প্ৰশ্নসমূহ পাঠটোৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম তোমালোকে ঘৰত চাবা আকৌ এবাৰ পঢ়ি চাবা যদি কিবা নুবুজা মোক ক'বা ঠিক আছে আজিলৈ আহিছোঁ কুশলে থাকা ধন্যবাদ